আজি মা বনাব ওলাইছে ভেদাইলতা আৰু মাংস। ইয়াত তেল গৰম দিছে। আগতে আলুখিনি ভাজি ওলাব। আলুখিনি ভাজা হৈ গ'ল। ইয়াতে পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া আছে। দি দিছোঁ এতিয়া। পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মাংসখিনি দিব। আজি এনেকৈ খৰিতে বনাইছে, কাৰণ খৰিত বনালে বোলে বহুত সোৱাদ হয়, সেইকাৰণে খৰিতে বনাইছে আজি মায়ে। আপোনালোকে এনেকৈ ভেদাইলতাৰ লগত মাংস খাই পাইছেনে জনাবচোন। মোৰ কিন্তু বহুত প্ৰিয় হয়। এতিয়া নিমখ দিম, হালধি, মাংসখিনি ভজা হ'লে তেতিয়া মই ভেদাইলতাখিনি দি দিম। এতিয়া আলুখিনি দিওঁ। এতিয়া জিৰাৰ গুড়াখিনিও দি দিওঁ। মাংসখিনি ভজা হৈ গ'ল। ভেদাইলতাখিনি দি দিছোঁ। ভেদাইলতাখিনি আগতে মিক্সিত থৈছে, সেইখিনি দেখুওৱা নহ'লে বাৰু। এতিয়া গৰম পানী দি দিছোঁ। আঞ্জাত গৰম পানী দিলে বেছি ভাল হয়। ইয়াতে চাউলৰ গুড়া খুন্দি থৈ দিছিলোঁ, এইখিনিও দি দিম এতিয়া। এতিয়া এইখিনি উতলা হোৱাৰ পিছত নমাই থৈ দিম। যদি এনেকৈ খোৱা নাই খাই চাবচোন, বহুত ভাল লাগে খাবলৈ। হৈ গ'ল আমাৰ ভাত। কেনে লাগিছে জনাবচোন।